Next patient. তাতে বহকচোন আপোনাক কি হৈছে এতিয়া কওক চাহ ক'বলৈ গ'লে মোৰ বেমাৰ বহুতকেইটাই মোৰ চকু বিষায় মাথা বিষায় মাজে মাজে পেটটো বিষায় আৰু চাহ পিঠিখন যে সদায় বিষাই থাকে কি হৈছে চাহ চাই দেখোন ক'ব পৰা নাই এখন চাওঁচোন আপোনাক অকণমান ক'তা মই দেখোন আপোনাৰ ইমান বিশেষ প্ৰব্লেমটো দেখা নাই আপুনি এটা কাম কৰক আপুনি ঘৰৰ কাম বন কৰক ইভিনিং ৱাক কৰক খেল ধেমালি কৰক তেতিয়াহে আপুনি ভাল হ'ব বুজিছে চাহ মই খেলোঁ নহয় মই ৰেগুলাৰ খেলোঁ মই ৰেগুলাৰ ক্ৰিকেট খেলোঁ ফুটবল মাজে মাজে লুডু মই নেখেলিলে চাহ মোৰ টোপনিয়ে নাহে কিমান সময় খেলা ধূলা কৰে বাৰু আপুনি চাহ সেইটোনো কওঁনে নকওঁ বাৰু এতিয়া কৈ দিছোঁ চাহ সঁচা কথা আৰু মোবাইলৰ বেটাৰী থকালৈকে খেলোঁ চাহ ই আপুনি সঁচাকৈহে খেলিব লাগিব মোবাইলত খেলিলে আপোনাৰ চকু বেয়াহে হ'ব হ'ব বাৰু ছাৰ বাহ বৰ বেলেগ পেচেণ্ট পায় নেক্সট পেচেণ্ট মে আই কাম ইন ছাৰ য়েছ কাম ইন ছাৰ এইখিনি মোৰ ৰিপৰ্ট লৈ আহিলোঁ এতিয়া আপুনি চাওকচোন মোৰ কি হৈছে দিয়ক অহ ন' মই যি ভাবিছিলোঁ সেইটোৱে হ'ল কি হৈছে ছাৰ মোৰ তোমাৰ মেলেৰিয়া হৈছে বুজিছানে হে ভগৱান ছাৰ মোৰ সঁচাকৈ মেলেৰিয়া হৈছেনে বাৰু অঁ ৰিপৰ্টটোততো সেইটোৱে লেখা আছে কিয় সুধিলে বাৰু আপুনি মানে ছাৰ মোৰ বান্ধৱী এজনীও মেলেৰিয়া হৈছিলে কিন্তু তাই ঢুকালে আৰু ঢুকোৱাৰ পাছত টেষ্ট কৰোঁতেহে ওলাইছে তাই মেলেৰিয়া নাছিলে নহয় ছাৰ টাইফয়েডতহে ঢুকালে আপুনি চিন্তা নকৰিব আমাৰ এই কণ্ডিশ্যনটোৱে বেলেগ যদি এটা পেচেণ্টৰ মেলেৰিয়া হয় তেন্তে মেলেৰিয়াতে মৰিব যদি টাইফয়েড হয় তেন্তে টাইফয়েডতে মৰিব কি দেখোন মানুহ মাৰিব ইয়াৰ পৰা যোৱাই ভাল হ'ব পাই গুচি গ'লগৈ দেখোন নেক্সট পেচেণ্ট হেল্ল' ছাৰ আপোনাৰ অসুবিধা কি বাৰু কওকচোন মানে ছাৰ মই নমৰিহে জীয়াই আছোঁ আৰু মোৰ দাঁতকেইটাই মোক নিব যেন পাইছোঁ ছাৰ ইমান দাঁতৰ বিষ হৈছে ছাৰ আজি 3 দিন মানেই হ'ল ছাৰ গৰমো নোৱাৰোঁ খাবলৈ ঠাণ্ডাও নোৱাৰোঁ খাবলৈ ছাৰ মোৰ চকুৰ আগতে ল'ৰা ছোৱালীখনে আইচক্ৰীম খাই আছে ছাৰ মই আইচক্ৰীম অকণ খাব নোৱাৰোঁ দাঁতৰ পৰা বাৰু ক'ত কি হৈ আছে চাওঁচোন আহক চাওঁ কৰক আপোনাৰ দুটা দাঁত বেয়াই হৈ গ'ল আপুনি মিঠা বৰকৈ খায় ন ছাৰ খোৱা কথাটোনো কি ক'ম আপোনাক কৈছোঁ আৰু মিঠাইটো খাওঁৱে ছাৰ লগতে চকলেট টকলেটবোৰ খাই বৰ ভাল পাওঁ ন মই এইটো প্ৰব্লেম এতিয়া আপোনাৰ দাঁতকেইটা উঠাই দিয়াই ভাল হ'ব ছাৰ বৰ ডাঙৰ কথা হ'ল আৰু পাই খৰচ পাতি কিমান পৰিব বাৰু হয় আপোনাৰ দুটা দাঁতত 1000মান টকা খৰচ পৰিব বৰ বিপদত পৰিলোঁ ছাৰ এটা কাম কৰক নহ'লে মোৰ দাঁতকেইটা আপুনি লৰচৰ কৰি দিয়ক ছাৰ অকণমান লৰাই দিয়ক ঘৰত মই নিজে খুৱাই ল'মগৈ কি কেনেকুৱা যে মক্কেল আহে নহয় মোৰ ক্লিনিকলৈ এনেকুৱা পেচেণ্টে মানে মাথা শেষ কৰি পেলাব I am a disco dancer cycle ka saka hook your puncture May I come in sir come in গান গাই থকা পেচেণ্ট বহক আপুনি ডান্সো কৰে নেকি ছাৰ অলপ চলপ আৰু চলাই দিওঁ আপোনাৰ প্ৰব্লেমটো কি বাৰু কওকচোন মোৰ প্ৰব্লেম মানে ছাৰ প্ৰব্লেম এটা আছে আপুনি এতিয়া কথাষাৰ মন দি শুনিব দেই ছাৰ মই হ'লোঁ ডান্স ভাল পোৱা মানুহ ডান্স কৰি ভাল পাওঁ যেনেকুৱা নহওক কৰোঁ মাইকেল জেকচনৰ ডান্স চাওঁ মই বহুত ভাল পাওঁ কি জানে কেতিয়াবা মই ষ্টেজত কিজানি প্ৰগ্ৰেমেই কৰি দিব পাৰোঁ গতিকে ছাৰ ভাবিছোঁ মই এইখন স্কিনেনো কিনো ফালিম বাৰু মোক আৰু অডিয়েঞ্চে ছাৰ বিলাহীহে দলিয়াব আৰু সেইকাৰণে ভাবিছোঁ ছাৰ প্লাষ্টিক চাৰ্জাৰী কৰি মোৰ স্কিনখন আপুনি মাইকেল জেকচনৰ নিচিনা কৰি দিব পাৰিব নেকি বাৰু সেইবুলি আশাতে আহিছোঁ ছাৰ আপুনি যেনে তেনে এইবিলাক নক'ব আৰু দেই ছাৰ বাহ মাইকেল জেকচনৰ নিচিনা ফেচ লাগে ছাৰ ভাবিছোঁ আৰু দেই কথাষাৰ আৰু ভাবিছোঁ মানে মই কৰিমেই আৰু মোৰ মানে ছাৰ অকণমান কথাটো বেলেগ মোৰ চিন্তাটো অকণমান ওপৰ লেভেলত ছাৰ মই অন্য নিচিনা নহয় ছাৰ তুমি ভাবাটো ঠিকেই ভাবিছা বাৰু কিন্তু বহুত টকা খৰচ হয় নহয় বহুত টকা মানে ছাৰ কিমান 10-20 হাজাৰ টকা লাগিব সেইটো মোৰ হৈ যাব ছাৰ 10-20 হাজাৰ নহয় 10-20 লাখ টকা লাগিব ছাৰ প্লাষ্টিক চাৰ্জাৰী কৰোঁতে ইমান টকা খৰচ হয়নে ছাৰ এটা কাম কৰোঁ আকৌ আপুনি কথাষাৰ মন দি শুনিব দেই মই ভাবিছোঁ
মই প্লাষ্টিকখন ঘৰৰ পৰাই লৈ আহিম। কিমান এভেইলেবল প্লাষ্টিক দোকানত বিচাৰিলেও পাওঁ, আৰু নতুন ভাল চাই একদম স্কিনৰ কালাৰ মই চাই প্লাষ্টিকখন লৈয়ে আহিম কিনি। আপুনি অকল ফেভিকলখন দিলেই হ'ব ছাৰ, হ'বনে বাৰু? পেচেণ্টটো দেখিলেনে গাইজ, কেনেকুৱা পেচেণ্টৰ লগত মই ডিল কৰিব লাগে। কেতিয়াবা নিজৰ মূৰটো শেষেই হৈ যায়। বাৰু যি নহওক, আপোনালোকৰ যদি কিবা স্বাস্থ্যজনিত অসুবিধা থাকে মোৰ ক্লিনিকলৈ নিশ্চয় আহিব দেই। যদি আপোনাৰ এই ভিডিঅ'টো চাই ভাল লাগিলে গাইজ, তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং।